নমস্কাৰ, মই ডক্টৰ সদীপন শৰ্মা আৰু আজি অকণমান আমি কেলছিয়ামৰ ওপৰত কথা পাতিম। বহুত মানুহে জানে এইটো যে কেলছিয়াম বহুত দৰকাৰী হয় আমাৰ দেহৰ কাৰণে আৰু বহুতে হয়তো কেলছিয়াম টেবলেট বা কেলছিয়াম ছাপ্লিমেণ্ট লৈয়ে আছে। কিন্তু বহুতো এটা ভুল ধাৰণা আছে যে তেওঁলোকে ভাবে যে কেলছিয়াম অকল হাড় মজবুত কৰাত বা আপোনাৰ দাঁত মজবুত কৰাতহে হেল্প কৰে। মানে তেওঁলোকে ভাবে যে কেলছিয়াম অকল ব'ন আৰু টিথ হেল্থি থকাৰ কাৰণেহে আপোনাৰ কামত আহে। কিন্তু ইয়াৰ বাহিৰেও আৰু বহুত এনেকুৱা আমাৰ কেলছিয়ামৰ আমাৰ দেহত কাম আছে যি বিষয়ত আজি অকণমান আমি ডিছকাশ্যন কৰিম। চাওক, কেলছিয়াম বুলি ক'বলৈ গ'লে আমাৰ দেহত বহুত ধৰণৰ খনিজ পদাৰ্থ মিনাৰেলছ থাকে। যেনেকৈ ধৰক আমাৰ মেগনেছিয়াম থাকে, আমাৰ আইৰণ থাকে, জিংক থাকে, চিলেনিয়াম থাকে, মেংগানিজ থাকে। কিন্তু যিমান এইবিলাক খনিজ পদাৰ্থ বা আমাৰ মিনাৰেলছ আমাৰ দেহত থাকে তাৰ ভিতৰত চবতকৈ বেছিকৈ আমাৰ থাকে কেলছিয়াম। কেলছিয়ামটো নাম্বাৰ 1ত আছে। আমাৰ দেহত পৰ্যাপ্ত পৰিমাণে কেলছিয়াম থাকে আৰু এই কেলছিয়ামৰ প্ৰায় 99% আমাৰ হাড়ত থাকে। 1% আমাৰ তেজত চলাচল কৰি থাকে। 99% মানে 99% আমাৰ হাড়ত সংৰক্ষিত হৈ থাকে। চ' কথাটো হ'ল কি, এই কেলছিয়ামৰনো কাম কি? হয়, কেলছিয়ামৰতো কাম হয় যে আমাৰ হাড় মজবুত কৰা, কাৰণ হাড়ৰ মেইন যিটো ইনগ্ৰিডিয়েণ্ট বা মেইন যিটো তত্ত্বটোৱেই হ'ল কেলছিয়াম। কিন্তু তাৰ বাহিৰে আমাৰ মগজুৰ যি স্নায়ুবিলাকে ভালকৈ কাম কৰিব লাগে বা মগজুৰ পৰা যদি আমাৰ ছিগনেলবিলাক আমাৰ দেহৰ বিভিন্ন ঠাইলৈকে যাব লাগে তেতিয়াহ'লেও কেলছিয়ামৰ দৰকাৰ। তাৰ বাহিৰে যদি আমাৰ হাৰ্টটো ভালকৈ পাম্প কৰি থাকিব লাগে, আমাৰ হাৰ্টটো যদি কাম কৰি থাকিব লাগে, হাৰ্টটো যদি বিট কৰি থাকিব লাগে, তাতো কেলছিয়ামৰ খুব বেছি দৰকাৰ। তাৰ বাহিৰে যদি আমাৰ ব্লাড প্ৰেছাৰটো মেইনটেইন হৈ থাকিব লাগে, আমাৰ যিটো ৰক্তচাপ, তাতেও আমাৰ কেলছিয়ামৰ প্ৰভাৱ আছে। তাৰ বাহিৰে যদি আমি কওঁ আমাৰ যিবিলাক হৰম'ন আছে, আমাৰ হৰম'ন যেনেকৈ থাইৰইড হওক বা আমাৰ ইনচুলিন হওক, যিবিলাক হৰম'নবিলাকে যদি ভালকৈ কাম কৰিব লাগে বা হৰম'নবিলাক যদি তেওঁলোকৰ গ্ৰন্থিৰ পৰা নিৰ্গত হ'ব লাগে, তাতো কেলছিয়ামে সহায় কৰে। আমাৰ তেজত যেতিয়া আমি ক'ৰবাত কাটা চিঙা হয় বা তেজটো যদি গোট মাৰিব লাগে, সেই গোট মাৰাত হেল্প কৰে কেলছিয়ামে। তো কেলছিয়ামৰ বহুত ধৰণৰ কাম থাকে, অকল হাড় বা দাঁত মজবুত কৰাই কেলছিয়ামৰ কাম নহয়। কথাটো হ'ল যে কেলছিয়ামৰ কথা ক'বলৈ গ'লে কেলছিয়াম কোনবিলাক মানুহৰ বেছিকৈ ডিফিচিয়েঞ্চি হোৱা দেখা যায়। তো নাম্বাৰ 1, যেতিয়া মানুহক বেছি দৰকাৰ হয়, ছাপ'জ যেতিয়া এটা বয়সৰ আমি ধৰি লওক যে 12 বছৰৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালীবিলাক সেইখিনি গ্ৰোথৰ সময়, সেইখিনিত বিকাশ হয় আৰু সেইখিনি সময়ত বেছি কেলছিয়ামৰ দৰকাৰ হয়। তো সেইখিনি সময়ত যদি ভালকৈ কেলছিয়াম নাখায় তেতিয়াও কেলছিয়ামৰ অভাৱ হোৱা দেখা যায়। তাৰ বাহিৰে যদি প্ৰেগনেঞ্চিৰ সময়ত বা বাচ্চাক গাখীৰ খুৱাই থকাৰ সময়ত বেছিকৈ কেলছিয়ামৰ দৰকাৰ হয়। কাৰণ কি হয়, মাকৰ বাহিৰেও যিটো শিশুটো বাঢ়ি আহিছে তাকো কেলছিয়ামৰ যিখিনি দৰকাৰ সেইখিনি পাব লাগে। ইয়াৰ বাহিৰে আমি যদি কওঁ যিখিনি আমাৰ মাহেকীয়া বন্ধ হৈ যায়, মেন'পজ হৈ যায়, মেন'পজৰ পিছতো আপোনাৰ গাৰ বিষ হয় বহুতৰ, মাহেকীয়া বন্ধ হোৱাৰ পিছত বিষৰ প্ৰব্লেম বাঢ়ি যায় আৰু মাহেকীয়া যেতিয়া আপোনাৰ বন্ধ হৈ যায় তেতিয়া আমি অষ্টিঅ'প'ৰ'চিছ বুলি এটা বেমাৰ হয়, মানে হাড়বিলাক দুৰ্বল হৈ আহে, তেতিয়াও খুব বেছি কেলছিয়ামৰ দৰকাৰ হয়। তাৰ বাহিৰে যিবিলাক মানুহ ধৰক মানে সূৰ্যৰ পোহৰত বেছি নাহে, দিনটো হয়তো অফিচত কাম কৰি থাকে বা স্কুলত যায়, তো কি হয় আমি জানো যে ভিটামিন ডিটো খুব দৰকাৰ আপোনাৰ সূৰ্যৰ পোহৰত যিটো পোৱা যায় ভিটামিন ডি। গতিকে সেই ভিটামিন ডি আমাক হেল্প কৰে যাতে আমি খাদ্য বস্তুত যিখিনি কেলছিয়াম খাওঁ সেই কেলছিয়ামখিনি যাতে আমি শুহি ল'ব পাৰোঁ। চ' আমি অকল কেলছিয়াম জাতীয় খাদ্য খালেই নহ'ব, যদি আমাৰ ভিটামিন ডিৰ অভাৱ থাকে তেতিয়া দেহে কেলছিয়ামটো নাপায়। তাৰ বাহিৰে যদি কিছুমানৰ পেংক্ৰিয়াছৰ বেমাৰ থাকে বা লিভাৰৰ বেমাৰ থাকে, চিৰ'চিছ হয়, বা তাৰ বাহিৰে যদি কিবা কাৰণত কিবা আমাৰ আপোনাৰ ইণ্টেষ্টাইন অৰ্থাৎ পেটৰ নাড়ীত যদি কিবা এনেকুৱা ধৰণৰ বেমাৰ বা ঘাঁ থাকে যিটোৰ কাৰণে আমি খোৱা কেলছিয়ামবিলাক ভালকৈ এবজৰ্ব নহয়, দেহে শুহিব নোৱাৰে, তাৰ বাহিৰে যদি আপোনাৰ কিডনীৰ বেমাৰ হৈ থাকে বা কিডনী ফেইলিয়াৰ হয় তেতিয়াও সেইবিলাক মানুহৰ কেলছিয়ামৰ অভাৱ হোৱা দেখা যায়। তাৰ বাহিৰে কিছুমান মানুহ আছে যিয়ে ধৰক কেলছিয়াম আপুনি বেছিকৈ পোৱা যায় গাখীৰৰ বস্তু, গাখীৰ, দৈ, ঘি, ক্ৰীম বা আপুনি বাটাৰ বা আপোনাৰ দৈ এইবিলাকত বেছি পোৱা যায়, মাছত পোৱা যায়। কিছুমান মানুহে ধৰক বাটাৰ, ঘি, ক্ৰীম এইবিলাক খাব নোৱাৰে, তেওঁলোকৰ হয়তো কলেষ্ট্ৰলৰ প্ৰব্লেম থাকে বা ফেটি লিভাৰৰ প্ৰব্লেম থাকে বা তেওঁলোকৰ হয়তো গাখীৰৰ বস্তু নামানে, তেওঁলোকৰ গাখীৰৰ বস্তু খালে হয়তো গেছ হয়। সেইবিলাক মানুহৰ যিবিলাকে গাখীৰৰ বস্তু বেছিকৈ নাখায় তেওঁলোকৰ কেলছিয়ামৰ অভাৱ হোৱা দেখা যায়। তাৰ বাহিৰে যদি কিছুমান দৰৱ খালে, যেনেকৈ ধৰক কেম'থেৰাপি, কেঞ্চাৰৰ কাৰণে যিবিলাক মেডিচিন লোৱা হয় বা ধৰক আপোনাৰ ষ্টেৰইড জাতীয় ঔষধ যদি লোৱা যায়, যেনে কিছুমানে ষ্টেৰইড লৈ থাকে, আপোনাৰ এজমাৰ কাৰণে ষ্টেৰইড লয়, কেতিয়াবা এলাৰ্জি হোৱাৰ কাৰণে ষ্টেৰইড জাতীয় ঔষধ ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ কেলছিয়ামৰ অভাৱ হোৱা দেখা যায়। এতিয়া কথা হৈছে যে কেলছিয়ামৰ আমাৰ নৰ্মেল এজন মানুহক কিমান মিলিগ্ৰাম কেলছিয়াম লাগে। চ' দেখা গৈছে যদি 12 পৰা 18 বছৰ বয়সৰ যিখিনি মানুহ ল'ৰা ছোৱালী সেইখিনি তেওঁলোকক 1300 মিলিগ্ৰামকৈ ডেইলি কেলছিয়াম লাগে, 1300 মিলিগ্ৰাম। তাৰ বাহিৰে যিখিনি আমি এডাল্ট 18 বছৰৰ পৰা 70 বছৰৰ ভিতৰৰ মানুহখিনিক আপোনাৰ 1000 মিলিগ্ৰামকৈ কেলছিয়াম লাগে। আৰু যিখিনি 70 বছৰৰ ওপৰৰ যিখিনি
লোক আছে তেওঁলোকক প্ৰায় আৰু 1300 মিলিগ্ৰাম কেলছিয়াম লাগে। গতিকে একেবাৰে কম বয়সৰ 12 পৰা 18 বছৰৰ বয়সৰ মানুহখিনিকো আপোনাৰ 1300 মিলিগ্ৰামেই কেলছিয়াম লাগে, আৰু বয়স হোৱা 70 বছৰৰ ওপৰৰ যিখিনি মানুহ আছে তেওঁলোকক 1300 মিলিগ্ৰাম লাগে। মাজৰ যিখিনি মানুহ আছে 18 বছৰৰ পৰা 70 বছৰ তেওঁলোকক 1000 মিলিগ্ৰাম কেলছিয়াম লাগে। চ' এতিয়া কথাটো হ'ল কি, কেলছিয়াম আপুনি খোৱা বস্তু ক'ত ক'ত পাব? মই ক'লোঁ যে গাখীৰৰ পৰা হোৱা বস্তু যেনে গাখীৰ, দৈ, ঘি, ক্ৰীম, বাটাৰ, পনীৰ এইবিলাকত আপুনি কেলছিয়াম পাব। তাৰ বাহিৰে ক'ত ক'ত পাব? ভেজিটেবলছত আপুনি ব্ৰকলিত এনেকুৱা ধৰণৰ গ্ৰীণ ভেজিটেবলছত অকণমান কেলছিয়াম পোৱা যায়। তাৰ বাহিৰে আপুনি আলমণ্ড যিটো আমি কাঠবাদাম বুলি কওঁ, তাৰ বাহিৰে আপোনাৰ বেলি ফুলৰ গুটি, ছানফ্লাৱাৰ ছিডছ এইবিলাকতো অকণমান কেলছিয়াম পোৱা যায়। মাছত কেলছিয়াম পোৱা যায়। কণীত ভিটামিন ডি থাকে ইনডাইৰেক্টলি, সেই ভিটামিন ডি আপোনাক কেলছিয়ামটো বঢ়াত হেল্প কৰে। চ' এইকেইটাই বস্তু। চ' যিখিনি মানুহ স্পেচিয়েলি ভেজিটেৰিয়ান, যে তেওঁলোকে মাংস কণী নাখায়, বা যিবিলাক মানুহে গাখীৰ বস্তু খালে গেছ হয়, তেওঁলোকৰ কেলছিয়াম অভাৱ হয় আৰু তেওঁলোকে কেলছিয়ামৰ টেবলেট অনুযায়ী ল'ব লাগিব। কেলছিয়ামৰ টেবলেট দুই ধৰণৰ পোৱা যায়। এটা কেলছিয়াম কাৰ্বনেট যিটো চবতকৈ বেছি কমন, আৰু কেলছিয়াম এটা চাইট্ৰেট এটা থাকে। কেলছিয়াম কাৰ্বনেটটো অকণমান দাম কম হয়, কিন্তু এইটো বডিত এবজৰ্ব কমকৈ হয়। আৰু কেলছিয়াম মেলেট যিটো চাইট্ৰেট মেলেট বুলি কওঁ, সেইটো অলপ কষ্টলি হয়, কিন্তু সেইটো বেছি ভাল হয়। আৰু সেইটো খোৱাৰ লগত কোনো সম্পৰ্ক নাই, সেইটো আপুনি আগতো খাব পাৰে, পিছতো খাব পাৰে, যিটো কেলছিয়াম মেলেট বুলি ক'লোঁ। কিন্তু কেলছিয়াম কাৰ্বনেটটো জেনেৰেলি খোৱাৰ লগত একেলগে খাব লাগে বা খোৱাৰ পিছত খাব লাগে, তেতিয়া সেইটো বেছি ভালকৈ কাম কৰে। তো কিন্তু কেলছিয়াম, কি ধৰণৰ কেলছিয়াম আপুনি খাব আৰু কিমান মিলিগ্ৰাম খাব, সেইটো আপোনাৰ ডক্টৰজনে আপোনাক জনাব। তাৰ বাহিৰেতো এটা কথা, যে কেলছিয়াম বেছিকৈ খালে কিছুমান ছাইড ইফেক্ট হোৱা দেখা যায়। যেনেকৈ ধৰক কিছুমানৰ কনষ্টিপেশ্যন, পায়খানা কচা হৈ যায়, কিছুমানৰ গেছ হয়, তো তেনেকুৱা হোৱা দেখা যায়। তেনেকুৱাত আপুনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব। তাৰ বাহিৰে আকৌ আপোনাৰ যদি আপোনাৰ কেলছিয়ামৰ যদি বেছি কিছুমান দেখা যায় কেলছিয়ামৰ পৰিমাণটো বহুত বেছি বাঢ়ি যায়, তেতিয়া কিছুমানৰ কিডনী ষ্ট'ন হোৱা দেখা যায়। তো কিছুমান গৱেষণাই দেখাইছে যে কিডনী ষ্ট'নো হোৱা দেখা যায়, কিন্তু এনেকুৱা নহয় যে চবেই কেলছিয়াম খালে কিডনী ষ্ট'ন হ'ব। তেওঁক যদি কেলছিয়ামৰ দৰকাৰ আছে, সেইখিনি কেলছিয়াম খালে তেওঁৰ কেলছিয়ামৰ পৰা কিডনী ষ্ট'ন নহয়। আৰু এটা কথা জানি লওক যে আমাৰ মেক্সিমাম মানুহে 95% মানুহে কেলছিয়ামৰ অভাৱত ভুগি আছে। গতিকে তেওঁলোকৰ কেলছিয়াম বেছি হৈ যোৱাৰ কোনো চান্সে নাই। গতিকে বেছিভাগ মানুহে অভাৱত ভুগি আছে, তো তেওঁলোকে কেলছিয়াম খাব পাৰে। কিন্তু দীঘলীয়া যদি খাবলগীয়া হয়, বহুত বছৰ দিন খাব লগা হয়, তেতিয়া তেওঁ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। তো এইখিনিয়ে ক'লোঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব।